নমস্কাৰ মই বৰ্ণালী আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু এই যে কাপোৰযোৰ পিন্ধি থকা দেখিছে এইযোৰ হৈছে ফেব্ৰিক কৰা কাপোৰ আৰু এই কাপোৰযোৰ মই কেনেকৈ ফেব্ৰিক কৰিছো কি কৰিছো সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোক যিসকলে চেষ্টা কৰি আছে বোলে কাপোৰ ফেব্ৰিক কৰিম নিজে ফেব্ৰিক কৰি পিন্ধিবলৈ ইচ্ছা কৰিছে যিসকলে একো নাজানে ফেব্ৰিকৰ বিষয়ে তেওঁলোকে যথেষ্ট উপকৃত হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আৰু যিসকল এক্সপাৰ্ট তেওঁলোকে ভিডিঅ'টো এভয়েড কৰিব পাৰে বাৰু কিন্তু এতিয়া মই এই কাপোৰযোৰ কেনেকৈ বনালো একেবাৰে সহজ তৰিকাত আৰু এইটো মই ষ্টেনচিল ইউজ কৰি বনাইছো আৰু এইযোৰ আচলতে মোৰ অৰ্ডাৰৰ কাপোৰ হয় মই একেবাৰে ৰেডি টু ৱেৰ কৰি দিছো গতিকে কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব লগতে এই ভিডিঅ'টো একদম সম্পূৰ্ণলৈকে স্কিপ নকৰাকৈ চাব আৰু ৰিকুৱেষ্ট সকলোলৈকে যিসকলে চেনেলটোত নতুন তেওঁলোকে যেন ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো লাইক কৰে কমেণ্ট কৰি জনায় কেনেকুৱা লাগিছে আৰু নেক্সট মই এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া এখন কটন হোৱাইট চাদৰ লৈছোঁ আৰু এইটো ষ্টেনচিল লৈছোঁ মই ষ্টেনচিলটো বহুত ডাঙৰ সেইকাৰণে মই ছাইডত পেপাৰ লগাই লৈছোঁ এইটো এনেকৈ মই ইয়াত কাগজটো লগাই লৈছোঁ কাৰণ ডিজাইনটো বহুত ডাঙৰ হয় ক'ৰবাত ছাইডত লাগি যাব পাৰে এনেকৈ মই লৈ লৈছোঁ এখন উৰি নাযাবলৈ মোবাইলটোৱে দি দিছোঁ বাৰু ওপৰত এতিয়া এনেকৈ এটা এটাকৈ মই কৰি যাম কেনেকৈ কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু মই একদম ফাইনেল লুকটো আপোনালোকক দিম আৰু মাজতে মই কৈ দিওঁ আচলতে মই তলত এখন কাপোৰ পাৰি লৈছোঁ পুৰণা বিচনা চাদৰ নহ'লে মানে কাগজ দিলে তলত লাগি ধৰে বেয়া লাগে গতিকে এৰাবলৈও দিগদাৰ কাপোৰখন পাৰি ল'লে কোনো কথা নাই একো প্ৰব্লেম নাই আৰু ষ্টেনচিলটো যাতে বতাহত উৰি নাযায় বা একো মানে ওলট পালট হৈ নাযায় সেইটো মন ৰাখিব লাগিব নহ'লে গোটেই ডিজাইনটোৱে বাৰ উঠি যাব স্পঞ্জেৰে কৰিব পাৰি কিন্তু স্পঞ্জেৰে কৰিলে হাতে চাতে চাৰিওফালে লাগে গতিকে মই সেইকাৰণে প্ৰিফাৰ কৰোঁ ব্ৰাছ ডিজাইনটো এনেকুৱা হৈছে এবাৰ ৰেড দিলোঁ আৰু এইফালে মই গ্ৰীণ দি এনেকৈ কৰিম বলকচোন ভিডিঅ'টো চাই থাকক দেখা পাব সম্পূৰ্ণৰূপে মা বনাই লৈছিলোঁ এয়া ওপৰৰ পৰা মই এনেকৈ সেউজীয়া দিম এনেকৈ মিলাই মিলাই কৰিম চাই থাককচোন ইয়াৰ পৰা ৰেড এবাৰ গ্ৰীণ মাৰিছোঁ আৰু এইফালেও এনেকৈ কৰিছোঁ বাকীখিনি এনেকৈ কৰিম গোটেই চাদৰখন গোটেই চাই থাকক এয়া চাদৰখন কমপ্লিট হ'ল এনেকৈ পাৰি লৈ তলত কৰিছোঁ যিহেতু এয়া এতিয়া মই গুঠিব আছে হোৱাইটখিনি গুঠাই আছে এতিয়া মই ইয়াত ৰেড আৰু গ্ৰীনেৰে গুঠিম গোটেই কমপ্লিট লুক দেখাই আছোঁ অলপ পিছত এয়া হৈছে মোৰ কাপোৰৰ ফুল লুকটো যে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কাৰোবাক থাকিলে কমেণ্টত অৰ্ডাৰ কৰিব পাৰে মই মেছেজবিলাকৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম কাপোৰযোৰ কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব ধন্যবাদ বাই বাই